নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি আহি আছোঁ তিতাবৰ মানে আচলতে এইকেইদিন শ্বুটিঙতে আছোঁ। আমি তিতাবৰত শ্বুটিং চলি আছে। এতিয়া মই আহি পাইছোঁহি হেঙুল থিয়েটাৰৰ আখৰাস্থলীত। আৰু মই অথনিয়ে কৰিম বুলি ভাবিছিলোঁ, কিন্তু মহেন্দ্ৰ দাৰ গাড়ী মোৰ ড্ৰাইভাৰ বনাই দিলে। মই য'তে ত'তে ড্ৰাইভাৰে হওঁ যে, এয়া মহেন্দ্ৰ দা আহিছে আৰু অন্তৰা বা আহিছে। এতিয়া আমি হেঙুলৰ ভিতৰলৈ সোমাই যাওঁ, ব'লক। এতিয়া আহি পালোহি মই হেঙুলৰ আখৰা গৃহ। এইমাত্ৰ আহি পালেহি বাকী ক আৰু তাইক আমি নাই মাতা, কিন্তু তাই আহিছে নিজে নিজে। মেছেজ দেখাইছোঁ ৰ'ব কেনেকৈ মাতিছে। মই নাই মাতা। তিতাবৰ মিছ কৰিছে, মই কৈছোঁ আমাক মোক মিছ কৰিছে নে? আৰু জোনদাই ৰাতিপুৱা শুই উঠি মই মেছেজ চাওঁ, জোনদাৰ মেছেজ চব মিছা কথা আছে, চব মিছা, চব ঝুটি। এনেকৈ দেখাইছোঁ এবাৰ। এয়া ৰাজদীপ দাই বনৰজাখন দেখুৱাইছে আৰু জমনি কৰি আছে যিহেতু, আৰু কথাবোৰ স্পষ্ট নহ'ল তাত অকণমান হুলস্থুল হৈ থকাৰ বাবে। সেইবাবে ভাবিলোঁ মই পিছত বেগত ভইচটো লগাই দিম। এয়া ৰবিদাই ৰিহাৰ্চেল কৰি আছে সকলোবোৰ। এয়া চবে স্কিপ এফালে মিউজিক কৰি আছে। এয়া জোনদা পুনৰ দেখুৱাই দিছোঁ, খুব ভাল লাগিছে আহি। এয়া ধ্ৰুৱদা জয়ন্তহঁতক যে মিছ কৰি আছে নিৰ্মালী, সেইটো কথাও কৈছোঁ। ময়ো মিছ কৰিছোঁ বাৰু। আৰু এইফালে আছে বাবলুদা, সঁচাকৈ হেঙুল ব্যতীত। আৰু এয়া ৰবিদাও ইমান জমনি, ইমান ভাল লাগিলে। তেওঁৰ কথাবোৰ খুব ধুনীয়াকৈ পাতে। আগতে লগ নাই পোৱা, এইটো অনুভৱেই নহ'ল। হেৰিও শ্বুটিং চলি আছে, কিন্তু আজি সময় উলিয়াইছে। এয়া মই ইয়াৰ পৰা যাই গৈ থাকোঁ। আৰু এইবাৰ আহিলোঁ কিটচেনলৈ, যিহেতু ইয়াতে খাই বৈ আমি 2 মাহ ৰিহাৰ্চেল কৰিছিলোঁ আৰু এইখিনি মানুহৰ লগতে 9 মাহ কটাইছিলোঁ। গতিকে আকৌ এবাৰ আহিছোঁ, খুব মনত পৰি গৈছে আমি থকা দিনবোৰলৈ। সঁচাকৈ খুব ফূৰ্তি কৰিছিলোঁ আমাৰ প্ৰত্যেকটো মুহূৰ্ত। মই জোনদা চাওঁ, জোনদা মুখখন দেখি এইফালে যাওঁ। এয়া হেৰি কি কয়, আমাৰ দেৱদাকো দেখাই ন এবাৰ। দেৱদা এয়া আমাৰ কৃষ্ণ আহিলে আজি আমাৰ হেঙুলৰ কেম্পলৈ, খুব ভাল লাগিল তাইক লগ পাই। বঢ়িয়া মন্তব্য কৈছোঁ। তাৰপিছত এইফালে বৌ মই লগ পাইছোঁ। আমাৰ দেৱদা বৌ সেইফালে চব বহি আছে। আৰু এয়া দেৱাশ্ৰী, হেলেনা, ইহঁতৰ লগত ভালকৈ কথাই পাতিব নোৱাৰিলোঁ, বেয়াই লাগিছে। আৰু সেইফালে পাছফালে ধ্ৰুৱদাৰ চকু চাৱনি আৰু এয়া হিমাংশুদা, তেওঁলোক চব বহি আছে। আৰু এইফালে চিম্পী, মই আগতে লগ পাইছিলোঁ। আৰু সঁচাকৈ ইহঁতে ইমান দৌৰি গৈ মাতিছেগৈ, খুব ভাল লাগিছে। ইহঁতক নতুনকৈ লগ পাইছোঁ বাৰু, দেখা নাই মই আগতে। এই চিম্পীহেতটো পুৰণা। আৰু সকলোবোৰ দেখুৱাই মেলি এতিয়া যাবলৈ ওলাইছোঁ। আৰু ছেটিংছৰ পৰা মিউজিকৰ পৰা সকলোৱে আগবঢ়াবলৈ আহিছে। আৰু মই অহাৰ কাৰণে ইমান বেছি ভাল পাইছে বোলে, কাৰণ মই সিহঁতৰ লগত সকলোৰে লগতে একেলগে আছিলোঁ। আৰু এতিয়া ফটো ছেশ্যনটো হৈ লওক, সিহঁতে ফটো তুলিবলৈ আহিছে যিহেতু লগ পোৱা নাই। আৰু এতিয়া গাড়ীত বহিলোঁ, আকৌ যাওঁ আমাৰ শ্বুটিঙৰ ঠাইলৈ। আহিছিলোঁ অকণমান সময়ৰ কাৰণে, বহুত দেৰি হৈ গ'ল, কিন্তু হেঁপাহ নপলালে অলপো থাকি। আৰু থাকোঁ লাগিলে, সকলোৰে কথা পতাই নহ'ল। আৰু এইফালে আছে অন্তৰা বাকো লৈ আহিছিলোঁ। খুব ভাল লাগিলে প্ৰত্যেকটো মুহূৰ্ত। হেঙুলৰ প্ৰতিটো কথাই মানে মোৰ মানসপটত সজীৱ হৈ গ'ল। ইমান ধুনীয়া মুহূৰ্ত, কোনো দিন এটা বেয়া এক্সপিৰিয়েঞ্চ নাই, প্ৰত্যেকটো দিনাই ভাল লাগিলে। আৰু এনেকৈ গৈ থাকোঁ, কেতিয়াবা আকৌ ভিডিঅ'বোৰত লগ পাম। বাই বাই।